এয়া ৰাইজ চক এয়া বাবাই হেৰি কি বাতুলি গুটি বনাই আছে ৰ'দত। ঐ বাবা কি বনাই আছ? বাতুলি গুটি বনাই আছ? আৰু তোক গৰম লগা নাই? কি গৰম লাগবে, এইটো শুকুৱাব লাগিব না ৰ'দতে। অঁ মানুহটো ঠাণ্ডাত বহি ল'ব পাৰ তই। ঠাণ্ডাত আকৌ এইখন উঠাই আনিলে বেয়া হৈ যাব না। অঁ গোটেইচোনটো পিঠি চেৰাই গৈছে হপায়। উপায় নাই, এইটো নিগনিটো বহুত দিগদাৰ দি আছে ডাল হ'ল দিয়া। তাক মাৰিবৰ কাৰণে বনাই আছোঁ। কেটেপা দি মাৰিবি? বনাইছোঁ এখন কেটেপা। মই বোলো ঠাণ্ডাত থাকি ল'লে ভাল আছিলে। ঠাণ্ডাত আকৌ এইটো নুশুকাব নহয়, ক'ত উঠাই আনিব নহয় ইমান দেহুক দেহুক। এয়া ৰাইজ চক এয়া বাবাই হেৰি কি বাতুলি গুটি বনাই আছে ৰ'দত। ইমান মানুহ থাকিব নোৱাৰা ৰ'দ, তে কেনে ৰ'দ, এয়া পিঠি গোটেই একদম সেয়া জোল বৈ গৈছেগৈ। তথাপিও মানে সি ৰ'দতহে কৰি ভাল পাইছে। এয়া চক আপোনালোকে চাওকচোন বাৰু। এইটো ৰ'দতে কৰিব লাগিব, এইটো এয়া ৰ'দত কৰিব লাগে বোলে, হ'লেও ছাঁত অকণমান থাকি ল'লে ভাল বাৰু, উঠাই নিব পৰা ব্যৱস্থা আছে। খালি এয়াহে ৰ'দত তেৰিয়া ৰ'দত। ৰাইজ চাব দেই আপোনালোকে আমাৰ ল'ৰাটো কেনেকুৱা কাম কৰে। এয়া আৰু এইজনী মই এয়া দেখি পেলানি ময়ো আচৰিত পালোঁ, বোলো চাই থৈ আহোঁগৈচোন কেনেকৈ ৰ'দত আছে। মানুহ থাকিব নোৱাৰে, ভয়ংকৰ ৰ'দ।